মিটখন আহ্বান কৰিছোঁ এই কাৰণে যে হৰ ঘৰ দস্তকৰ এটা স্পেচিয়েল ড্ৰাইভ আজি 29 নৱেম্বৰৰ পৰা আমাৰ ষ্টাৰ্ট কৰা হৈছে আৰু আপোনালোকে ইতিমধ্যে গমে পায় যে আমাৰ ডোৰ টু ডোৰ ভিজিট চলি আছিলে আৰু এণ্টায়াৰ কোকৰাঝাৰ জিলাত যিসকল ভেকচিনেশ্যন ল'বলগীয়া আছিলে আমাৰ যিটো এষ্টিমেটেড পপুলেশ্যন সেইটো হৈছে 574459 আৰু তাৰে ভিতৰত এলিজিবল পপুলেশ্যন আছিলে 557573 তাৰে ফাৰ্ষ্ট ড'জ ভেকচিনেশ্যন আমাৰ ইতিমধ্যে 553115 কমপ্লিট হৈছে তো এতিয়া আমাৰ এই যিটো হৰ ঘৰ দস্তক প্ৰগ্ৰাম আছে তাৰে পাৰ্পাছটো হৈছে যে ঘৰে ঘৰে গৈ আমাৰ যিসকল গেজেটেড অফিচাৰ্ছ আছে টিচাৰ্ছ আছে আমি ধাৰ্য কৰি দিছোঁ আৰু যোৱাকালি তেখেতসকলৰ অৰিয়েণ্টেশ্যনৰ ট্ৰেইনিং দিয়া হৈছে তেখেতসকলক এটা ফৰ্মেট দিয়া হৈছে আৰু BLOসকলে আৰু আশাসকলে যিটো ড'ৰ টু ড'ৰ ছাৰ্ভে কৰিছে সেই ছাৰ্ভেটো আকৌ ছেকেণ্ড লেভেল অফ ভেৰিফিকেশ্যন তেখেতসকলে কৰি আছে তেখেতসকলে ড'ৰ টু ড'ৰ যাব পাৰ পলিং বুথ এজনকৈ গেজেটেড অফিচাৰ এছিষ্টেড বাই 5 পাৰ্চনছ এটা 5জনীয়া টিম এটা থাকিব য'ত আশা কৰ্মী থাকিব ANM থাকিব এছিষ্টেণ্ট ভেৰিফাইং অফিচাৰ্ছ থাকিব BLOছবিলাকেও সহায় কৰিব আৰু লগতে পুলিচৰো গোটেই এৰিয়াটোত থাকিব আৰু এখেতসকলৰ পাৰ্পাছ হ'ব যে ড'ৰ টু ড'ৰ গৈ তেখেতসকলে ভেৰিফাই কৰিব যে যিখিনি হাউচ হোল্ড আছে তেখেতসকলৰ লোকসকলে ভেকচিনেশ্যন এলিজিবল 18+ পপুলেশ্যনখিনি ভেকচিনেশ্যন লৈছে নে লোৱা নাই আৰু যিসকলে লোৱা নাই কি কাৰণত লোৱা নাই কিছু এনেধৰণৰ মানুহো আছে যে ভোটাৰ লিষ্টত মজুদ আছে কিন্তু তেখেতসকলে বিভিন্ন কাৰণত মাইগ্ৰেট কৰিছে সেই তথ্যখিনিও আমি এই 5 তাৰিখৰ ড্ৰাইভটো শেষ হোৱাৰ লগে লগে পাই যাম ইতিমধ্যে আমাৰ গুৱাহাটীৰ পৰাও অবজাৰ্ভাৰ ছাৰ আহিছে তেখেতে আমাৰ গোটেই প্ৰচেছটো অবজাৰ্ভ কৰিব আৰু আমাক গাইড কৰি থাকিব আৰু বিভিন্ন সময়ত সমগ্ৰ ষ্টেটতে আপোনালোকে হয়তো দেখিছে যে গাৰ্ডিয়ান মিনিষ্টাৰ্ছ গাৰ্ডিয়ান ছেক্ৰেটাৰীজ ইনচাৰ্জ ছেক্ৰেটাৰীজসকল টাইম টু টাইম আহিব আৰু ইতিমধ্যে আমাৰ ডেপুটি কমিশ্যনাৰ ADCs আটাইখিনিয়ে ড'ৰ টু ড'ৰ যাব আৰু আমি এই ক্ষেত্ৰত BTCৰ পৰাও সহায় সহযোগিতা বিচাৰিছোঁ যে এই ভেৰিফিকেশ্যন প্ৰচেছটোত আমাক তেখেতসকলৰ যিখিনি আছে চাবলগীয়া সেইখিনি চাই দিয়ে আৰু লগতে যিসকল আনভেকচিনেটেড আছে সেইখিনিৰ কাৰণে আমি আপ্ৰাণ চেষ্টা কৰি আছোঁ যে তেখেতসকলৰ ভেকচিনেশ্যনটো কমপ্লিট কৰি আমাৰ 100% ভেকচিনেশ্যন কোকৰাঝাৰ জিলা তথা সমগ্ৰ অসমতে এচিভ কৰিবলৈ আমি ছাকচেছফুল হ'ম ফাৰ্ষ্ট লেভেল হৈছে যে যিটো আপোনাৰ ভেকচিন ভেৰিফাইং অফিচাৰ আছে তেওঁ এলং উইথ আ টিম অফ 5 পাৰ্চনছ লোকেল আশা অংগনবাড়ী ANM গাঁওবুঢ়া ইয়াতে আমাৰ গাঁওবুঢ়া নাই তো VCDC আৰু VDP এখেতসকল য'ত এপ্লিকেবল হয় তো এখেতসকলে ড'ৰ টু ড'ৰ গৈ প্ৰথম চাব যে ভেকচিনেশ্যন হৈছে নে হোৱা নাই যিটো ৰিপৰ্ট ভেকচিনেশ্যনৰ দিছে সেইটো কাৰেক্ট হয় নে নহয় কাৰণ সেইটোও ইনএকুৰেট হ'ব পাৰে আৰু ছেকেণ্ডলি যিসকলৰ ভেকচিনেশ্যন হোৱা নাই তেখেতসকলক দে উইল ট্ৰাই টু মটিভেট দেম টু গেট ভেকচিনেটেড আৰু সেইটো পৰ্যায়ত আমি হয়তো লোকেলি একদম মাইক্ৰ' চাইটছো আমি কৰিয়ে আছোঁ আৰু আগলৈও কৰি থাকিম আৰু থাৰ্ড পাৰ্পাছ হৈছে যে কিছুমানৰ ফাৰ্ষ্ট ড'জ হৈছে ছেকেণ্ড ড'জ হোৱা নাই ছেকেণ্ড ড'জখিনিৰ কাৰণেও তেখেতসকলে মটিভেট কৰিব যে যাৰ ডিউ বা অভাৰ ডিউ আছে তেখেতসকলে ছেকেণ্ড ড'জটো লয় কোকৰাঝাৰত কিমান ছাকচেছ হৈছে বৰ্তমান কোকৰাঝাৰত বহুত ছাকচেছ হৈছে আপোনালোকে দেখিছে যে ইনিচিয়েলি ভেকচিন ৰেজিষ্টেণ্ট পকেটছ আৰু পপুলেশ্যন বহুত আছিলে প্ৰায় 60-70,000 পপুলেশ্যন ৱাজ এক্সট্ৰিমলি ৰেজিষ্টেণ্ট এতিয়া কমাই আমাৰ ৰেজিষ্টেণ্ট পপুলেশ্যন আমাৰ যিটো হিচাপ ইট ইজ এবাউট 6,000 to 7,000 তো ইট ইজ হাইলি ছাকচেছফুল আৰু মোৰ অৰ লেছ মানে বাই এণ্ড লাৰ্জ মানুহখিনিয়ে ভেকচিনেশ্যন লৈ লৈছে ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ড'জ হিচাপত কিমান বাকী আছে আমাৰ ফাৰ্ষ্ট ড'জ মোৰ দেন 99% হৈছে যিটো আমাৰ অলৰেডি যিটো ছাৰ্ভে হৈছে আৰু এতিয়া এই 29ৰ ছাৰ্ভেটোত আমাৰ সেই তথ্যখিনি ভেৰিফাই কৰা হ'ব আৰু ছেকেণ্ড ড'জ মোৰ দেন 40% হৈ গৈছে প্ৰব্লেমটোতো পায়েই আহিছোঁ আপোনালোকেও দেখি আহিছে আৰু যোৱা 4-5 মাহৰ পৰা চলিয়ে আছে তো সেইখিনি বুজাই কমাই মেইনলি উই আৰ গোয়িং দেৰ আমি এক্সপ্লেইন কৰিছোঁ এনেকৈ কমাই ডেইলি বেচিছত কনভাৰ্জন হৈ আছে তো পাৰ্পাছ মানে মেইন আমাৰ ষ্ট্ৰেটেজিটো হ'ব যে তেখেতসকলক উই হেভ টু মেক দেম আৱেৰ আৰু মটিভেট কৰি ভেকচিনেশ্যনটো কৰাব লাগিব তাৰ কাৰণে মষ্ট অফিচাৰ্ছ যিসকল আছে তেখেতসকলেও গৈ আছে মই নিজেও কেইবাঘৰ এনেকুৱা ৰেজিষ্টেণ্ট মানুহৰ তাত গৈছোঁ আৰু বুজোৱাৰ পিছত তেখেতৰ বহুকেইঘৰ মানুহে একচেপ্ট কৰি ভেকচিনেশ্যন লৈছেও
গাঁও অঞ্চলত পঞ্চায়ত যিখিনি আমাৰ গাইডলাইনছ আহিব, যেনে আমাৰ অৰুণোদয় স্কিমৰ ক্ষেত্ৰত হ'ব পাৰে, বা যিখিনি গাইডলাইনছ আহিব গভমেণ্টৰ ফালৰ পৰা আহিব, এণ্ড উই উইল ফ'ল' ডেট, সেইটো আমি কৰিবই লাগিব। আৰু তেতিয়ালৈকে আমি চেষ্টা কৰিছোঁ যে যিসকল আমাৰ আনভেক্সিনেটেড আছে, লোকেল যিবোৰ কমিউনিটি লিডাৰ্ছ, যিয়ে ফৰ এক্সাম্পল খ্ৰীষ্টিয়ান কমিউনিটিৰ তাৰে লোকেল পেষ্টৰজন হয়, বা ক'ৰবাত বিশ্বপ, ক'ৰবাত ফাদাৰ, তেখেতসকলৰ ভিডিঅ'জ আমি দি আছোঁ, বা চাৰ্চৰ যেতিয়া আপোনাৰ ছাৰ্ভিচটো হয় ছানডে ছাৰ্ভিচত এই মেছেজটো কোৱা হৈছে, লোকেল লেভেলত এইবিলাক কৰা হৈছে। তাৰপিছত ফাৰ্মাচী আৰু বেংকছত হয়তো আপোনালোকে দেখিছে যে তেখেতসকলে নিজাববীয়াকৈ ইনিচিয়েটিভ লৈছে যে ছেকেণ্ড ড'জ ফাৰ্ষ্ট ড'জ নিদিয়া মানুহখিনিক তেখেতসকলে ছাৰ্ভিচ নিদিয়ে। তো এনেকুৱা ধৰণৰ আমাৰ শ্বপকিপাৰ্ছ হওক, ফাৰ্মাচিষ্ট হওক, বেংকছ হওক, তেওঁলোকৰ ফালৰ পৰাও যথেষ্ট সঁহাৰি আমি পাইছোঁ। কিন্তু বুজা নাই। কোকৰাঝাৰত যিখিনি আমাৰ পজিটিভ পোৱা গৈছে, মেইনলি যে ক'ৰবাত এটা কেছ ওলাইছে, কণ্টেক্ট ট্ৰেচিংটো ভালকৈ কৰা হৈছে, সেইকাৰণে পজিটিভ পোৱা গৈছে। কিন্তু যিটো পইণ্ট আপুনি কৈছে, ডেট ইজ এ ভেৰি ইম্পৰ্টেণ্ট এণ্ড ৰেলিভেণ্ট পইণ্ট। আমি অলৰেডি যেতিয়া স্কুলছ কলেজবোৰ আৰম্ভ হৈছিলে, তেতিয়া ইনস্পেক্টৰ অফ স্কুলছ, CHD, DEO আটাইখিনিৰ লগত বহিছিলোঁ যে যিখিনি মেজাৰ্ছ আছে ছ'চিয়েল ডিষ্টেঞ্চিঙৰ বা অন্যান্য যিখিনি মেজাৰ্ছ আছে কৰিব লাগে। স্কুল বা কলেজ আছে য'ত এইটো মেইনটেইন হোৱা নাই, কাইণ্ডলি ব্ৰিং ইট টু আৱাৰ ন'টিছ, উইল টেক একশ্যন অন দেট। আৰু অলৰেডি আমি কলেজ প্ৰিন্সিপালছ বা স্কুলৰ হেডমাষ্টাৰ্ছ, প্ৰিন্সিপালছক এই মেছেজটো ৰাইট ফ্ৰম দ্য বিগিনিং দিয়া হৈছে।